নমস্কাৰ সকলোকে স্বাগতম জনাইছো। দৰাবিল আৰু ইয়াৰ সংলগ্ন গোচৰণীয়া পথাৰ সেই সন্দৰ্ভত ইতিমধ্যে বাতৰিসমূহৰ পৰা এটা ধাৰণা আপুনি গম পাইছে যে দৰাবিল আৰু ইয়াৰ সংলগ্ন গোচৰণীয়া পথাৰখন পৃথক নহয়। যেনেকৈ চৰকাৰী নথিপত্ৰত বিলখন আৰু পথাৰখন পৃথক পৃথক বুলি কোৱা হৈছে, বাস্তৱত গোটেইখিনি কিন্তু আৰ্দ্ৰভূমি সংলগ্ন হৈ আছে। এতিয়া সেই ক্ষেত্ৰত আমি আজি আপোনালোকৰ সন্মুখত দুটা প্ৰসংগ তুলি ধৰিব বিচাৰিছো যে সেই সময়ত কংগ্ৰেছ চৰকাৰ আছে আৰু সেই সময়তে এই দৰাবিল আৰু সংলগ্ন আৰ্দ্ৰভূমিৰ সন্দৰ্ভত কেইবাটাও প্ৰতিবেদন কেইবাটাও অধ্যয়ন কৰা হৈছে। এতিয়া সেই অধ্যয়নসমূহ কৰাৰ সময়ত কংগ্ৰেছ চৰকাৰখনত আছিল তৰুণ গগৈ মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰী। এতিয়া তাৰে মাজৰে এজন প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ সাংসদ তেওঁক শেহতীয়াকৈ টেলিফোন যোগে এটা কথা আমি সুধিব বিচাৰিছো। সেই অধ্যয়নসমূহৰ ভিতৰত এটা প্ৰতিবেদনত দৰাবিল আৰু গোচৰণীয়া পথাৰক প্ৰাকৃতিকভাৱে খুব গুৰুত্বপূৰ্ণ ইকো সেন্সিটিভ জোন বা আমি ক'ব পাৰোঁ যে পৰিৱেশৰ ভাৰসাম্যৰ বাবে খুব গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে। সেই প্ৰতিবেদন বা সেই অধ্যয়ন হোৱাৰ সময়ত তেওঁ দায়িত্বত থকা মন্ত্ৰী আছিল, তেওঁ বৰ্তমান সাংসদ। এতিয়া ৰাজহুৱাকৈ নামটো কৈ দিলে তেওঁ হয়তো লাজ পাব, গতিকে সেই ব্যক্তিগৰাকীক, সেই কংগ্ৰেছৰ নেতাগৰাকীক, সেই সময়ৰ মন্ত্ৰীগৰাকীক, বৰ্তমানৰ সাংসদগৰাকীক টেলিফোন কৰা হৈছে। টেলিফোন কৰি তেওঁক অধ্যয়ন সন্দৰ্ভত আমি প্ৰতিবেদনটো সন্দৰ্ভত আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। এতিয়া খুব গুৰুত্বপূৰ্ণ কথা যে আমি বাস্তৱত ভাবি আছোঁ বা কৈ আছোঁ যে কংগ্ৰেছ এটা বিকল্প, বিজেপি বিকল্প কংগ্ৰেছ, গতিকে কংগ্ৰেছক ভোট দিব লাগে যাতে বিজেপিক বিদায় দিব লাগে। অসমৰ গৰিষ্ঠ সংখ্যক চিন্তা কৰা মানুহৰ এই ধাৰণাটো আছে। এতিয়া তেওঁলোকৰ সন্মুখত খুলি দিব বিচাৰিছোঁ এই ৰহস্যটো ভেদ কৰিছোঁ। নিশা মই এগৰাকী সাংবাদিকৰ ঘৰলৈ গৈছোঁ। তেওঁ বৰ্তমান গুৱাহাটীৰ এটা ছেটেলাইট চেনেলৰ এজন সাংবাদিক, চিফ ৰিপৰ্টাৰ, মুখ্য সাংবাদিক। এতিয়া তেওঁৰ ফোনেৰে আমি সুধিছিলোঁ সেই সাংসদগৰাকীক, সেই মন্ত্ৰীগৰাকীক, সেই কংগ্ৰেছৰ শীৰ্ষ নেতাজনক। ফোন কৰোঁতে ফোনটো তুলিয়ে যেতিয়া সাংবাদিকগৰাকীয়ে পৰিচয় দিলে তেতিয়া তেওঁ ক'লে কোৱা, তেওঁ কি আছে সুধিলে। সোধাৰ পিছত তেওঁ ক'লে যে তেওঁ এটা বিষয়ৰ ওপৰত জানিব বিচাৰিছে, এটা প্ৰতিবেদন তেওঁক লাগে। প্ৰথম অৱস্থাত তেওঁ হ'ব বুলি ক'লে। হ'ব বুলি কোৱাৰ পাছত তেওঁক বিষয়টো যেতিয়া জনোৱা হ'ল যে দৰাবিল আৰু ইয়াৰ সংলগ্ন সন্দৰ্ভত এনেকুৱা এটা অধ্যয়ন হৈছিল, প্ৰতিবেদন হৈছিল, সেইটোৰ কপিটো পাম নেকি বা সেই কপিটো ক'ৰবাত পোৱা যাব নেকি, আপুনি বিচাৰি দিব পাৰিব নেকি? অৰ্থাৎ এটা সহায় বিচৰা হৈছিল, কাৰণ তেওঁলোক বিৰোধী। তেওঁলোকৰ দিনত অধ্যয়ন যিহেতু হৈছিলে, প্ৰতিবেদনটো তেওঁলোকৰ হাতত থাকিব লাগে। এতিয়া আপুনি আচৰিত হ'ব যে সেই কথাটো সোধাৰ পাছত তেওঁ কথাটো চিধা চিধি মানা কৰি দিলে। মানা এনেকৈ কৰিছে যে তেওঁ সেই বিষয়ত একো নাজানে, সেই বিষয়ত যদি জানিব লাগে তেতিয়া বিভাগটো সুধিবলৈহে ক'লে। অৰ্থাৎ বিষয়টোৰ পৰা তেওঁ গা এৰা দিলে। সেই বিষয়টো গম নোপোৱাৰ কোনো কাৰণেই নাই। এইকাৰণে কাৰণ নাই যে সেই অধ্যয়নটোৰ সন্দৰ্ভত সেই সময়ত কংগ্ৰেছৰ কেন্দ্ৰীয় চৰকাৰেও এটা সিদ্ধান্ত লৈছে। আমি গোটেই কথাখিনি ৰাজহুৱা কৰিম, যিদিনাখন ৰিপৰ্টটো আমি ৰাজহুৱা কৰিম, অধ্যয়ন প্ৰতিবেদনটো যিদিনাখন বিচাৰি উলিয়াই ৰাজহুৱা কৰিম, সেইদিনাখন প্ৰতিজনৰ মুখা খুলিম। কিন্তু কৈছোঁ যে সেই প্ৰতিবেদনৰ ভিত্তিত কংগ্ৰেছৰ কেন্দ্ৰীয় চৰকাৰখনে, মনমোহন সিঙৰ চৰকাৰখনে এটা সিদ্ধান্ত লৈছিল অসমক লৈ। গতিকে সেই অধ্যয়ন সন্দৰ্ভত নজনাটো কোনো যুক্তিয়েই নহয়, নজনাটো কোনো কাৰণেই নাই। কিন্তু তাৰপিছতে তেওঁ ক'লে যে মই নাজানো, আপোনালোকে বিভাগটো সোধক, সুধিলে আপুনি গম পাব। ফোনটো কাটি দিলে, তেওঁ কোনো সহায় নকৰিলে। অৰ্থাৎ যাক আমি বিকল্প বুলি ভাবি আছোঁ তেওঁলোকৰ চৰিত্ৰ এইটো। তেওঁলোকে কোনো কাৰণত ৰাইজৰ পক্ষত থিয় হ'বলৈ, এই সাধাৰণ খাটি খোৱা মানুহখিনিৰ পক্ষত থিয় হ'বলৈ তেওঁলোক সাজু নহয়। তাৰপিছত আমি কিয় ভাবি আছোঁ যে তেওঁলোক বিকল্প, এইটো হ'ল প্ৰথম। দ্বিতীয়, আপোনালোকৰ সন্মুখত কিছু কথা কিছু চৰকাৰী কথা তুলি ধৰিব বিচাৰিছোঁ যে সকলোৱে জানে সেই সময়ত কংগ্ৰেছ চৰকাৰৰ দিনত গুৱাহাটী উন্নয়ন মন্ত্ৰী আছিলে হিমন্ত বিশ্ব শৰ্মা, বৰ্তমানৰ মুখ্যমন্ত্ৰী বিজেপি চৰকাৰ, যি এতিয়া সিদ্ধান্তবিলাক লৈ আছে। সেইজন হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী উন্নয়ন মন্ত্ৰী হৈ থকাৰ সময়ত দুটা মাষ্টাৰ প্লেন বনোৱা হৈছে, দুটা অধ্যয়ন কৰা হৈছে। এতিয়া দুইটা অধ্যয়নৰ প্ৰতিবেদন আমি আজি ৰাজহুৱা কৰিব বিচাৰিছোঁ। প্ৰথমটো আছিলে অসমৰ ৰাজ্যপালে চহী কৰা এখন বিশেষ অসমৰ ৰাজপত্ৰ, অৰ্থাৎ অসম ৰাজপত্ৰ বা আছাম গেজেট, অৰ্থাৎ গেজেট নটিফিকেশ্যন যোগে, ৰাজপত্ৰৰ ঘোষণাৰ যোগে ৰাজ্যপালে এই নিৰ্দেশটো বা এই কথাখিনিত অনুমোদন জনাইছিল।
কেতিয়া জনাইছিল 26 নৱেম্বৰ 2014 অৰ্থাৎ তৰুণ গগৈ কংগ্ৰেছ চৰকাৰৰ দিনত সেই সময়ত মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা এতিয়া সেই গোটেই প্ৰতিবেদনটো প্ৰস্তুত কৰিছিলে আৰবান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অৰ্থাৎ চহৰ উন্নয়ন বিভাগে এতিয়া সেই প্ৰতিবেদনটো হৈছিল এখন বিশেষ নটিফিকেশ্যন বা জাননীৰ অধীনত যিখন জাৰি কৰা হৈছিল 4 ছেপ্টেম্বৰ 2010 অৰ্থাৎ তেতিয়াও হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী হৈ আছিল এতিয়া সেইখন কি আছিলে সেইটো আমি এটা ৰাজহুৱা কৰিব বিচাৰিছো সেইখন আছিলে মাষ্টাৰ প্লেন ফৰ পলাশবাৰী মিৰ্জা বিজয়নগৰ অৰ্থাৎ কংগ্ৰেছ চৰকাৰৰ দিনত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী হৈ থাকোঁতে এখন মাষ্টাৰ প্লেন বনোৱা হৈছিল যিখন আছিল পলাশবাৰী মিৰ্জা আৰু বিজয়নগৰৰ পৰা তাত কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট লিখা আছে বিষয় লিখা আছে সেইকাৰণে কথাখিনি ক'বলৈ বিচাৰিছো যে শেহতীয়াকৈ এটা কথা কৈ দিবলৈ চৰকাৰে খুব বিচাৰি আছে যে দৰা বিলখন আমি সংৰক্ষিত কৰিম এখন বিল বাকি চৰণীয়া পথাৰখন আমাক নালাগে এখন নহলেও হ'ব এইখনত আমি লজিষ্টিক পাৰ্ক বনাম এটা কথাটো হ'ল চৰকাৰে এটো এতিয়ালৈকে বুজি পোৱা নাই বা জানিও নজনাৰ ভাৱ জুৰিছে যে ফ্লাড প্লেইন এৰিয়া মানে কি অৰ্থাৎ কথাটো সহজ ভাষাত ক'লে যে যেতিয়া বাৰিষা বৰষুণ দিয়ে তেতিয়া সেই বৰষুণৰ যিখিনি অতিৰিক্ত পানী সেইখিনি বৈ যায় সেইখিনি কৰবাত জমা হয় নহলে বানপানী সৃষ্টি হয় এতিয়া সেই গোটেই অঞ্চলটো আমি আকৌ কৈছো যে ৰামপুৰ আৰু এই সংলগ্ন গোটেই অঞ্চলটোৰ যিখিনি বৰষুণৰ অতিৰিক্ত পানী সেইখিনি কলৈ বৈ গৈছিল এই দৰাবিলৰ লগত থকা এই চৰণীয়া পথাৰখন লগত থকা বুলি কেনে কৈছো চৰকাৰে এটো দাগত লিখি থৈছে সেই চৰণীয়া পথাৰখনলৈ গৈছিল এটা হেতু আসলতে এটা এই চৰণীয়া পথাৰখন বাৰিষাৰ সময়ত এটা ফ্লাড প্লেন জোন এটা সেই ফ্লাড প্লেন জোনটো ধ্বংস কৰি তাত লজিষ্টিক পাৰ্ক বনাব এতিয়া কথাটো হ'ল এই যেটো প্ৰতিবেদন মাষ্টাৰ প্লেন যেটো দিয়া আছে এই মাষ্টাৰ প্লেনটো 2026 চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ কথা আছে অৰ্থাৎ অহা বৰ্ষৰ ভিতৰত তেওঁলোকৰ পৰিকল্পনা মতে কৈছো এটা কথাটো হ'ল তাত এই কথাখিনি খুব স্পষ্টভাৱে লিখা আছে তাত এটা পইণ্টত লিখিছে তেওঁলোকে যে দেয়াৰ ইজ নো ড্ৰেনেজ অৰ্থাৎ এই পলাশবাৰী মিৰ্জা বিজয়নগৰ অঞ্চলত বিশেষ ড্ৰেইনৰ ব্যৱস্থা নাই কিন্তু এটা চেনেল আছে প্ৰাকৃতিকভাৱে এটা খুঁটি আছে বা এটা সিস্টেম আছে বা এটা ব্যৱস্থা আছে যেটো কথা আমি বাৰে বাৰে কৈছো যে প্ৰকৃতিয়ে ইতিমধ্যে উন্নয়নটো কৰি থৈছে তাক আমি ধ্বংস কৰিব গৈহে বিৰাম পৰিণতি পাইছো এতিয়া হেতু কৈছে যে কলভুক নদীৰ পৰা আৰম্ভ হৈ দখলাৰ পৰা দৰাবিল পৰ্যন্ত আকৌ দৰাবিলৰ পৰা কুলসী নদী পৰ্যন্ত আৰু কুলসী নদীৰ পৰা ব্ৰহ্মপুত্ৰ পৰ্যন্ত এটা প্ৰাকৃতিক ড্ৰেইনেজ আছে যেটোৱে এই পলাশবাৰী মিৰ্জা বিজয়নগৰ এই তিনিটা অঞ্চলৰ বৰষুণৰ সময়ত যি অতিৰিক্ত পানী সেই অতিৰিক্ত পানী বহন কৰা তাক বুৱাই নিয়া গোটেই ব্যৱস্থাটো কৰিছে যাৰ বাবে এই অঞ্চলটোত বাৰিষাৰ সময়ত বানপানীৰ পৰা বহুখিনি মুক্ত কৰি ৰখাত সুবিধা হয় বা বানপানীৰ পৰা মুক্ত হৈ আছে সেই একেটা প্ৰতিবেদনত এটা পইণ্ট আছে যেটোৰ নম্বৰ হ'ল 14.15 এটা সেই 14.15ত এটা ড্ৰেইনেজ বুলি সেকশন তেওঁলোকে লিখিছে নলা নৰ্দমা এটা সেকশন তেওঁলোকে লিখিছে তাত কৈছে যে এটা এই যেটো প্ৰাকৃতিকভাৱে যেটো ড্ৰেইনেজ আছিল সেটুক উন্নত কৰাৰ প্ৰয়োজন আছে সেটুক এটা পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে যেটো পলাশবাৰী কালভুক নদী আৰু এই দখলাৰ পৰা দৰাবিললৈ যেটো ড্ৰেইনেজ প্ৰাকৃতিক যেটো পানী বৈ যোৱা ব্যৱস্থা সেটো ডেভেলপ কৰা বা সেটো উন্নত কৰি এই গোটেই অঞ্চলটো অৰ্থাৎ পলাশবাৰী মিৰ্জা আৰু বিজয়নগৰৰ গোটেই অঞ্চলটোৰ বাৰিষাৰ সময়ত যিখিনি অতিৰিক্ত পানী সেইখিনি বুৱাই নিয়াৰ এটা ব্যৱস্থা কৰাৰ কথা এই মাষ্টাৰ প্লেনত লিখা আছে একেটা পইণ্টতে 14.18 যেটো প্যাৰাগ্ৰাফ আছে সেটোত আকৌ এই ক্ষেত্ৰত এটা বিস্তৃত কথা কৈছে যেটো হেডিংটো দিছে ৰিক্ৰিয়েচনেল এণ্ড ওপেন স্পেচ অৰ্থাৎ এই শব্দটোৰ অৰ্থ হ'ল যে 14.18 যেটো পইণ্ট আছে সেটোত তেওঁলোকে এটা মুকলি অঞ্চল ৰখা কথা কৈছে সেই কথাটোত তেওঁলোকে যেটো প্ৰপ'জেল দিছে যেটো প্ৰস্তাৱ দিছে এই মাষ্টাৰ প্লেনত সেটোত প্ৰায় 305.74 হেক্টৰ মুকলি কৰি ৰখা কথা এটা কৈছে য'ত তেওঁলোকে অন্তৰ্ভুক্ত কৰিছে দৰাবিল আৰু ৰজাপুখুৰী আৰু ইয়াৰ সংলগ্ন এলেকা বুলি লিখিছে এডজয়নিং এৰিয়া লিখিছে এটা এডজয়নিং এৰিয়া মতে চৰকাৰী নথি মতে যিখন চৰণীয়া পথাৰ আছে সেইখনৰ কথা ইয়াত কৈ দিছে যে দৰাবিল আৰু ইয়াৰ সংলগ্ন চৰণীয়া পথাৰ এতিয়া সেই গোটেইখিনি কি কৰা কথা কৈছে যে সেইখিনিক এটা এখন ইকো পাৰ্ক বা এটা টুৰিষ্ট স্পট হিচাপে উন্নীত কৰাৰ কথাটো কৈছে
এতিয়া সেই ক্ষেত্ৰত হিচাপটো তেওঁলোকে দি দিছে যে যিখন দৰাবিল আছে তাৰ সংলগ্ন যিখিনি অঞ্চল আছে সেই অঞ্চলখিনিৰ প্ৰায় 693 বিঘা মাটি এই পাৰ্ক ইকলজিকেল পাৰ্কখনৰ বাবে সংৰক্ষিত কৰা কথাটো কৈছে, যিটো দৰাবিল আৰু সংলগ্ন পথাৰখনৰ পৰা বুলি কৈছো পৰাত কুকুৰমাৰা নদী পৰ্যন্ত এই গোটেই অঞ্চলটো 693 বিঘা মাটি তেওঁলোকে সংৰক্ষিত কৰি ইকো পাৰ্ক বনোৱা কথাটো কৈছে। এতিয়া সেই ক্ষেত্ৰত দ্বিতীয় প্ৰস্তাৱটো তেওঁলোকে বা 2 নম্বৰ প্ৰস্তাৱটো তেওঁলোকে কৈছে যে দৰাবিল আৰু সংলগ্ন যিটো অঞ্চল আছে সেতুক এখন পক্ষী অভয়াৰণ্য হিচাপে ডেভেলপ কৰিব লাগে বা ঘোষণা কৰিব লাগে বা এখন উন্নীত কৰিব লাগে। লগতে দৰাবিল আৰু সংলগ্ন যি গোচৰণীয়া পথাৰ আছে সেইখনৰ প্ৰাকৃতিকভাৱে এটা ফিচাৰী বা এটা মীন পালনৰ ব্যৱস্থা কৰিব পাৰি নেকি সেইটো ক্ষেত্ৰতো প্লেন লোৱাৰ কথা পৰিকল্পনা লোৱাৰ কথাটো কৈছে। এতিয়া সেই ক্ষেত্ৰত তৃতীয় প্ৰস্তাৱটোত তেওঁলোকে কৈছে যে এই দৰাবিল আৰু সংলগ্ন যিখিনি গোচৰণীয়া পথাৰ আছে এইখিনিত গছ-গছনি ৰোৱাৰ কথাটো কৈছে আৰু ৱেটলেণ্ড ডেভেলপমেণ্টৰ এটা স্কিম লোৱাৰ কথা কৈছে। আৰ্দ্ৰভূমিৰ উন্নয়নৰ বাবে এটা পৰিকল্পনা লোৱাৰ কথাটো কৈছে, এইটো মাষ্টাৰ প্লেনত লিখা আছে আৰু সেইবাবে 85 হেক্টৰ ভূমি আৰু লগতে এই যিখন দৰাবিল আছে এইখিনি তেওঁলোকে হিচাপত ধৰিছে মানে যে এই যিটো তেওঁলোকে ৱেটলেণ্ড বা আৰ্দ্ৰভূমি উন্নয়নৰ বাবে যিটো প্ৰস্তাৱ লৈছে এই মাষ্টাৰ প্লেনত তাত প্ৰায় 85 হেক্টৰ ভূমি আৰু বিলখন ধৰিছে। অৰ্থাৎ কোনো কাৰণত এই মাষ্টাৰ প্লেনখনত কোৱা নাই যে সেই দৰাবিলখন বা সেই গোচৰণীয়া পথাৰখন ধ্বংস কৰি তাত উন্নয়ন কৰিবলৈ, তাত এইটোহে কৈছে যে সেই অঞ্চলটো প্ৰাকৃতিকভাৱে সংৰক্ষিত কৰি তাক এখন পক্ষী অভয়াৰণ্য বনাই তাত মৎস্য পালনৰ বাবে বা তাত এখন ইকলজিকেল পাৰ্ক বনাব পাৰি নেকি তেনেকুৱা ধৰণৰ প্ৰস্তাৱ লোৱাহে কথাটো কৈছে। কাৰণ তেওঁলোকে এই গোটেই যিটো মাষ্টাৰ প্লেন আছে যে এই অঞ্চলখিনি যদি প্ৰাকৃতিকভাৱে সংৰক্ষণ কৰা নাযায় তেতিয়াহ'লে পলাশবাৰী, মিৰ্জা আৰু বিজয়নগৰ এই তিনিওটা অঞ্চলত বান সমস্যাই দেখা দিব। এই কথাটো পাকে প্ৰকাৰে মাষ্টাৰ প্লেনত লিখা আছে। এতিয়া সেই যিটো প্ৰস্তাৱ আছিল সেইটো চহী কৰিছিলে সেই সময়ত সৰস্বতী প্ৰসাদ, প্ৰিন্সিপাল ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আছাম আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, অৰ্থাৎ নগৰ উন্নয়ন বিভাগৰ যিগৰাকী সচিব আছিল সৰস্বতী প্ৰসাদ, তেওঁ এই গোটেই প্লেনটোত চহী কৰিছিল, এই পৰিকল্পনাটোত চহী কৰিছিল। এতিয়া এই ক্ষেত্ৰত দ্বিতীয় এটা প্ৰতিবেদন আছে যিটো প্ৰতিবেদন দাখিল হৈছিল জুলাই 2014, অৰ্থাৎ তেতিয়াও হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী হৈ আছে, তেওঁৰে বিভাগে দিয়া এইটো প্ৰতিবেদন। এতিয়া এই প্ৰতিবেদনটো প্ৰস্তুত কৰিছিলে আছাম ষ্টেট ডাইজাষ্টাৰ মেনেজমেণ্ট অথৰিটি, অৰ্থাৎ অসম দুৰ্যোগ প্ৰশমন বিভাগে। এতিয়া সেইটোত কি লিখা আছিল যে এই গুৱাহাটীত যিটো বান সমস্যা হয়, আপোনালোকে দেখিছে যে বৰষুণ দিলেই গুৱাহাটীত বানপানী হয়, গিলাচেৰে পানী ঢালিলেও গুৱাহাটীত বানপানী হয়, সেই সন্দৰ্ভত এটা বিস্তৃত অধ্যয়ন কৰা হৈছিল। এতিয়া সেই ক্ষেত্ৰত তাত এটা প্লেন লিখা আছে বা এটা পৰিকল্পনা লিখা আছে যিটো কোৱা হৈছে মাষ্টাৰ প্লেন অফ গুৱাহাটী মেট্ৰপলিটান এৰিয়া 2025, মানে চলিত বৰ্ষ। তেওঁলোকে এটা 2025ৰ বাবে এটা মাষ্টাৰ প্লেন বনাইছিলে। এতিয়া সেই মাষ্টাৰ প্লেনটো 4 নম্বৰ পইণ্টত এটা দফা আছে যিটোৰ শিৰোনামা হ'ল কম্প্ৰিহেনচিভ প্লেন ফৰ মেনেজমেণ্ট অফ ড্ৰেইনেজ কনজেশ্যন প্ৰব্লেম অফ গুৱাহাটী ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট। এটা কথাটোৰ অৰ্থ হ'ল যে গুৱাহাটীত যিটো বানপানী হয় তাৰ বাবে যিটো সমস্যাৰ সমাধান সেইটো কি হ'ব পাৰে, নলা নৰ্দমাসমূহ যিহেতু বন্ধ হৈ যায়, পানীসমূহ ওলাই নাযায়, তাৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব পাৰি সেই ক্ষেত্ৰত এই পইণ্টটোত উল্লেখ আছে। এতিয়া এই পইণ্টটোতে এটা বিশেষ হেডিং আছে যিটো লিখা আছে LGBI এৰিয়া এণ্ড এডজইনিং এৰিয়া, অৰ্থাৎ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ এটা সংলগ্ন অঞ্চলটো সেইটোৰ ক্ষেত্ৰত এটা পৰিকল্পনা এটা তেওঁলোকে ষ্টাডি কৰি কি কৰিব লাগে সেই কথাটো লিখিছিলে। এতিয়া সেই ক্ষেত্ৰত তেওঁলোকে কৈছে যে কিছুমান ব্যৱস্থা ল'ব লাগিব। কি ব্যৱস্থা ল'ব লাগিব যে সেই লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ আৰু তাৰ দাঁতিকাষৰীয়া অঞ্চলখিনি যিখিনি বৰষুণৰ ফলত অতিৰিক্ত পানীৰ সৃষ্টি হয় সেইখিনি বোৱাই নিয়াৰ ব্যৱস্থা কৰিব লাগিব। ইয়াতো সেই বানপানীৰ কথাটোৱে লিখা আছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ আৰু তাৰ সংলগ্ন অঞ্চলটো যেতিয়া বৰষুণ দিব তাৰ পানীখিনি কলৈ যাব। এতিয়া সেইটো কৈছে যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পিছফালৰ পৰা আৰম্ভ কৰি কালভোগ নদী পৰ্যন্ত, পলাশবাৰী কালভোগ নদী পৰ্যন্ত এটা নতুন ড্ৰেইনেজ বনোৱা কথা ইয়াত লিখা আছে বা নলা বনোৱা কথা লিখা আছে, যিটো তাৰপিছত কালভোগ নদীৰ পৰা দখলালৈ যাব আৰু দখলাৰ পৰা দৰাবিল হৈ কুলচি নদী হৈ ব্ৰহ্মপুত্ৰত পেলোৱা কথাটো কৈছে।
যেনে তেওঁলোকে এটা চিষ্টেমেটিক বা এটা পদ্ধতিগত ব্যৱস্থাৰ কথা কৈছে, যিটোত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ তাৰ দাঁতিকাষৰীয়া অঞ্চলখিনি পানীখিনি কালভোগ নদী হৈ দৰাবিল হৈ কুলচি নদী হৈ ব্ৰহ্মপুত্ৰত পেলোৱা কথাটো কৈছে। এই পৰিকল্পনাটোতো দৰাবিল আৰু ইয়াৰ সংলগ্ন যিখিনি অঞ্চল আছিল সেইখিনিৰ যিটো প্ৰাকৃতিকভাৱে গুৰুত্ব সেইটো ইয়াত উল্লেখ কৰা আছে। এইটো হিমন্ত বিশ্ব শৰ্মাই অনুমোদন জনোৱা প্ৰকল্পই। এতিয়া সেইটোতো কোৱা আছে যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ আৰু তাৰ সংলগ্ন অঞ্চলখিনি বানপানীৰ সৃষ্টি হ'ব যদি এইখিনি কাম কৰা নহয়। তাতো সেই ফ্লাড প্লেইন জোনটো স্পষ্টভাৱে পাকে পকাৰে কোৱা আছে। তাৰপিছতো এতিয়া চৰকাৰে তাত এটা লজিষ্টিক পাৰ্ক বনাব বিচাৰিছে। গতিকে তেওঁলোকৰে বৰ্তমানৰ মুখ্যমন্ত্ৰীজন তেতিয়া মন্ত্ৰী হৈ থাকোঁতে যিখিনি প্ৰতিবেদন দিছিলে সেইখিনিত এইখিনি কথা লিখা আছে। এতিয়া আকৌ সেই মুখ্যমন্ত্ৰীজনে সেই কথাখিনি সলাই পেলালে। এতিয়া এই গোটেই কথাখিনিত আপোনালোকে নিজে বুজি পাইছে যে দৰাবিল আৰু ইয়াৰ সংলগ্ন গোচৰণীয়া পথাৰখনৰ প্ৰাকৃতিকভাৱে গুৰুত্ব আৰু বানপানী প্ৰশমনৰ ক্ষেত্ৰত কি গুৰুত্ব। যে তাত যদি এতিয়া লজিষ্টিক পাৰ্কখন বনোৱা হয় তেতিয়া ভৱিষ্যতে কিন্তু এই গোটেই অঞ্চলখিনিত কিন্তু বান সমস্যাই দেখা দিব, যিটো সমস্যাত এতিয়া গুৱাহাটী ভুগি আছে। যে বিল জলাশয় পাহাৰখিনি ধ্বংস কৰি দিয়াৰ পিছত এতিয়া গুৱাহাটীৰ পানী ওলাই যাবলৈ কোনোফালে ৰাস্তা নাই, যাৰ বাবে গুৱাহাটীত পানী হয়। নদীকেইখন ব্লক কৰি দিলে, তেওঁলোকে জব্দ কৰি দিলে। গতিকে সেই সমস্যাটো ভৱিষ্যতে সেই অঞ্চলবিলাকত এই মিৰ্জা, পলাশবাৰী, বিজয়নগৰ বা লোকপ্ৰিয় গোপীনাথ বৰদলৈ সেই অঞ্চলবিলাকতো দেখা দিব। এই প্ৰতিবেদনবিলাকে তাকে কৈছে যে প্ৰাকৃতিকভাৱে সেইখিনি সংৰক্ষণ কৰি তালে পানীখিনি ওলাই যোৱাৰ ব্যৱস্থাটো কৰিব লাগিব। সেইকাৰণে মাষ্টাৰ প্লেনতো সেইটো কথা লিখা আছে। গুৱাহাটী বান প্ৰশমনৰ যিটো প্ৰতিবেদন আছিল সেইটোতো লিখা আছে। গতিকে এই কথাখিনি ৰাইজে মন কৰাৰ প্ৰয়োজন আছে। ধন্যবাদ।